আমি কলিযুগত জন্মগ্ৰহণ কৰা প্ৰত্যেক লোকে কিন্তু পঞ্চযজ্ঞ পালন কৰিবই লাগিব সেইকাৰণে আইসকল ভাগ্যৱান এখন ঘৰৰ এগৰাকী আয়ে পঞ্চযজ্ঞ কৰাৰ যোগেদি পৰিয়ালৰ সকলোকে সেই আধ্যাত্মিক জ্ঞান দি গোটেই পৰিয়ালটোক উদ্ধাৰ কৰিব পাৰে পঞ্চযজ্ঞ আমাক কৰিবলৈ কৈছে কলিক ব্ৰহ্মাদেৱে সাৱধান কৰি দিছে পঞ্চ পাপে পঞ্চযজ্ঞ যাৰ গৃহে নাই তাৰ গৃহে কলিতই বঞ্চিবি সৰ্বদাই যিখন ঘৰত পঞ্চযজ্ঞ নহয় কলিৰ যোগেদি সেইখন ঘৰত পঞ্চখুনা পাপ হয় আৰু য'ত পঞ্চখুনা পাপ থাকে তাতে কিন্তু কলি থাকে এটা পঞ্চখুনা পাপৰ পৰা পৰিত্ৰাণ পাবলৈ হলে আমি পাঁচটা যজ্ঞ প্ৰত্যেকখন গৃহস্থীৰ ঘৰত কৰিবই লাগিব এই যজ্ঞ কিটাহে আমাৰ জনাটো কিন্তু নিতান্তই প্ৰয়োজন কিন্তু যজ্ঞ কিটা জানিবলৈ হলে আমি পাঁচটা পাপৰ কথা জানিব লাগিব পঞ্চখুনা পাপনো আচলতে কি কাৰণ ভগৱন্তই আমাক অনুজ্ঞা পত্ৰ দি থৈছে যে তোমালোকে এইকেইটা পাপ কৰিবা একো নহয় মই দুখ নধৰো কাৰণ এই পাপকেইটা নকৰিলে তোমালোকে খাবলৈ নোপোৱাকে মৰিবা ভগৱন্তই জীৱশ্ৰেষ্ঠ মানুহক এই পাপকেইটা কৰিবৰ কাৰণে অনুজ্ঞা পত্ৰ দি থৈছে লাইসেন্স দি থৈছে এতিয়া এই পাপকেইটা কি কি বাৰু আহাৰ জল কুম্ভ চুলিয়াবা হনি ঢেকি পতা গৃহস্থৰ এহি জানা পাপ পঞ্চ গোটা এই পাঁচটা পাপ আপুনি আমি কৰিবই লাগিব এক নম্বৰ কি বুলি ক'লে জল আজিকালি বাৰু আমাৰ বিছনাৰ গুৰিতে পানী টেপ হল এইটো বেলেগ কথা কিন্তু এটা সময় আছিল মানুহে পানী আনিবৰ কাৰণে বহু কিলোমিটাৰ অতিক্ৰম কৰি যাব লগা হৈছিল এই যে পানী আনে কিবা এটা পাত্ৰত তাততো বিভিন্ন ধৰণৰ চকুৰে নেদেখা জীৱবিলাক লাগি আহে সেইবিলাকৰতো মৃত্যু হৈ যায় সেইটো এটা পাপ আমাৰ মানুহৰ গাতে লাগে তাৰ পিছত কুম্ভ মানে কলহ অৰ্থাৎ অতীতত পানী ঠাণ্ডা কৰিবৰ কাৰণে আজিকালি ফ্ৰিজ ব্যৱহাৰ কৰে আগতে কলহত থৈ দিছিল এই যে কলহত পানী থওঁতে বিভিন্ন পোক পৰুৱা লাগি পেলাই মৃত্যু হয় সেইটো এটা পাপ আৰু চুলিয়া মানে হৈছে আহাৰ বনাবৰ কাৰণে যি আমি অগ্নি সংযোগ কৰো জুই ধৰো সেইটো এটা পাপ তাতো খৰি কিডালো এজোপা গছৰ পৰাহে কটা হয় গছজোপা জীৱ নহয় জানো সেইটো এটা পাপ খৰিৰ মাজত বিভিন্ন পোক পৰুৱা লাগি থাকে সেইবিলাক মৃত্যু হয় সেইটো এটা পাপ এই গোটেইখিনিকে একেলগে চুলিয়া বুলি কৈছে অৰ্থাৎ জুই ধৰোতে আমি যি জীৱ হত্যা হয় সেইটো এটা পাপ বুলি কৈছে আৰু বাহনীৰে চোতাল খাৰোতে বাহনীৰ আগত লাগি যিবিলাক পোক পৰুৱাৰ মৃত্যু হয় ঢেকিত ধান বানোতে পতাত সৰিয়হ পিছোতে যে এটা জীৱই হত্যা হয় এই পাঁচটা পাপৰ কাৰণে আমি কিন্তু পঞ্চযজ্ঞ কৰিবই লাগিব যাৰ ঘৰত এই পাঁচটা পাপৰ পঞ্চযজ্ঞ কৰিব সেইখন ঘৰত কলি কেতিয়াও নাথাকে এতিয়া এই পঞ্চযজ্ঞ কি কি আমি অকণমান আলোচনা কৰিম যেহেতু ইয়াত পঞ্চযজ্ঞৰ কথা আহিছে এক নম্বৰ হৈছে ব্ৰহ্মযজ্ঞ ৰাতিপুৱা শুই ৰাতি বিছনাখনত শুই ৰাতিপুৱা আপুনি যেতিয়া চকু মেলিছে আপুনি বিছনাৰ পৰা জাপ মাৰি নামি নিদিব কাৰণ আপুনি যে সাৰ পাই উঠিছে সেইটো কিন্তু ভগৱন্তৰ কৃপা ভগৱন্তই কৃপা নকৰিলে শুৱাতে মৰি থকা মানুহৰো উদাহৰণ আছে গতিকে তেৰাৰ কৃপাত যে আপুনি সাৰ পাই উঠিলে ভগৱন্তক স্মৰণ কৰি মাটিত ভৰি দিয়ক এইটো হৈছে ব্ৰহ্মযজ্ঞ তাৰ পিছত আহিল দেৱযজ্ঞ দেৱযজ্ঞ মানে হৈছে গুৰু সেৱা আমি গুৰু সেৱা কৰিবই লাগে কিয় গুৰু সেৱাৰ যোগেদি আপুনি 24 ঘণ্টাৰ ভিতৰত এজন হলেও সৎসংগ লাভ কৰিব এয়া হৈছে গুৰু সেৱাৰ মহিমা সেইকাৰণে প্ৰত্যেকে গুৰু সেৱা কৰাটো নিতান্ত প্ৰয়োজন আৰু গুৰু সেৱা কৰিবৰ কাৰণে প্ৰত্যেকৰ ঘৰতে আজিও যদি আমি কোনেও বনোৱাও নাই এতিয়াৰ পৰাই চিন্তা কৰিব লাগে আমি যাতে ঈশ্বৰক ৰখা ঘৰ এটা যাতে বনাই ল'ব পাৰো কাৰণ যিখন ঘৰত ঈশ্বৰক ৰখা ঘৰ নাই যিখন ঘৰত গুৰু সেৱা নাই সেইখন ঘৰৰ কিন্তু কেতিয়াও কৃষ্ণ থকা ঘৰ হ'ব নোৱাৰে আপুনি 5 মহলীয়া বিল্ডিং বনালেও তাত
মিতিৰ থাকিব, কুটুম থাকিব, মমাই থাকিব, শহুৰ থাকিব, জেঠেৰী থাকিব, খুৰখালি থাকিব, কিন্তু ভকত তাত নাথাকে। ভকত থাকিম বুলি গৈ ঘূৰি আহিব, কি বুলি? বোলে বাপ আপোনাৰ ঘৰত আমি শুশ্ৰূষা ঠিকেই পালো, কিন্তু আমি আপোনাৰ ঘৰত থাকিব নোৱাৰিম নহয় বাপ। বোলে কিয়? কাৰণ আপোনাৰ ঘৰত ওপৰলৈ মুখ কৰিবলৈ ঢেৰ জেগা আছে, কিন্তু তললৈ মুখ কৰা জেগাকণহে নাই। সেইকাৰণে গ্ৰিল টাইলছ দি বনাব নোৱাৰিলেও বাঁহ বেতেৰে হলেও অকণমান ঈশ্বৰক ৰখা ঘৰ আমি বনাবৰ কাৰণে যত্ন কৰিব লাগে। আমাৰ বহুতে কয় আমাৰ গুৰু গৃহ আছে, বোলে ক'ত আছে? বোলে পাকঘৰৰ মাজতে বেৰ এখন দি তাতেই সেৱা এটা কৰিছো আৰু। নকৰিব, সেইটো সমান অপৰাধ নাই। ইপাৰে বনাইছে মাছ মঙহ, তাৰ সিপাৰে যদি সেৱা কৰিছে, সেই সেৱা ভগৱন্তই কেতিয়াও গ্ৰহণ নকৰে। সেইকাৰণে গুৰু গৃহটো আমাৰ প্ৰত্যেকৰে লাগে। আৰু 2 নম্বৰ কথা, গুৰু গৃহত থাকিলেই নহব, সেৱা কৰাৰ প্ৰণালীটো শাস্ত্ৰৰ পৰা চাই ল'ব লাগিব। এজন বাপক সুধিলো, বোলো বাপ আপুনি গুৰু সেৱা কৰে নে নকৰে? বোলে কৰো। বোলো কেই টাইম কৰে? বোলে মই পাৰিলে 3 টাইমে কৰো, নোৱাৰিলে 2 টাইম কৰো। বোলো প্ৰথম কেতিয়া কৰে? বোলে ৰাতিপুৱা কৰো। বোলো কেনেকে কৰে? বোলে ৰাতিপুৱা শুই উঠিয়ে গা নোধোৱাকে কঁঠালে পিঠাগুৰিয়ে খাই লওঁ, তাৰ পিছত গা পা ধুই লাহে লাহে সেৱা কৰি পেলাই ভাতকেইটা খাওঁ আৰু। হয় নেকি? ভগৱন্তই কৈছে দেহক পূজা দিয়া যিটো আমাক পূজয়, তাৰ পূজা গ্ৰহণ নকৰো জানিবা নিশ্চয়। যদি আপুনি দেহটো ধুনীয়াকে টনকিয়াল কৰি পেলাই যদি কৃষ্ণক পুজিবলৈ যায়, ভগৱন্তই আপোনাৰ পূজা কেতিয়াও গ্ৰহণ নকৰে। সেইকাৰণে আত্মাৰ আহাৰটো প্ৰথম দি ল'ব লাগিব। গা পা ধুই গুৰু সেৱা কৰিহে আমি খাদ্য ব্যঞ্জন আদি গ্ৰহণ কৰিব লাগে। তাৰপিছত আহিলে জ্ঞান যজ্ঞ। ঘৰত অকণমান হলেও যিকোনো শাস্ত্ৰৰ কথা পৰিয়ালৰ মাজত আলোচনা কৰিব লাগে। এইটো হল জ্ঞান যজ্ঞ। নিযজ্ঞ মানে হৈছে অতিথি শুশ্ৰূষা। ঘৰত থকা জ্যেষ্ঠ শাহু শহুৰ জেঠাল যিসকল আছে তেওঁলোকক অতিথি মান্যতা কৰি এটা সেৱা কৰি এটোপা গৰম পানী যাচিব লাগে। এইটো হৈছে নিযজ্ঞ। আৰু ভূত যজ্ঞ, উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ প্ৰতি দয়াশীল হৈ তেওঁলোকক কিবা এমুঠি দিব পৰাৰ এটা মন থাকিব লাগিব। এই পঞ্চযজ্ঞ যদি কৰিছে আৰু বেলেগ কৰ্ম নকৰিলেও ভগৱন্তই আপোনাক আমাক কৃপা কৰিবই। সেইকাৰণে কৈছে যে তাহাৰৰ শ্ৰুতব্য কথা আছে অসংখ্যাত, যিসকলে এই কথাখিনি ভাগৱতৰ মাধ্যমেৰে উপলব্ধি কৰি তাক পালন নকৰে, তেওঁলোকৰ কৰ্মটো আৰু জীৱনৰ পথটো পৰিৱৰ্তন হৈ যায়, হৰিৰ বিমুখ হৈ যায়। সেইকাৰণে তেওঁলোকৰ আয়ুস বিলাক ব্যৰ্থে আয়ুপাত বুলি কৈছে, অভাৱত নষ্ট হৈ যায়। কাৰণ তেওঁলোকে কি কৰে? দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে। দিনৰ ৰাতিপুৱাৰ লগে লগে চিন্তা কৰে কেনেকৈ 2 পইচা অৰ্জন কৰি নিজৰ লগতে পৰিয়ালৰ সদস্যসকলক ভালকৈ খুৱাই পিন্ধাই টনকিয়াল কৰি ৰাখিব পাৰো। নিদ্ৰাস্ত্ৰী আলাপনে ৰাতি আয়ু হৰে, আৰু ৰাতি স্ত্ৰী সংগত আৰু শয়ন কক্ষটো সেই দিনৰ কৰ্মবিলাকৰ কথাকে পাতে। ঈশ্বৰৰ কথা পাতিবলৈ কিন্তু তেওঁলোকৰ সময় নাই, যিসকল হৰি বিমুখী। কি বুলি পাতে? বোলে হেৰা, এই কালি যে কিনি থৈছিলো 10 টকা দামৰ কবিখিনি বৰ বেয়াকে লুচ খাই পেলাই বেচিলো নহয়। বোলে কেনেকে বেচে? বোলে 10 টকাকে কিনি পেলাই 6 টকাকে বেচিলো। আকৌ পিছদিনা কুটুম্বৰ কথা আলোচনা কৰিব। হেৰা, এই আমুকৰ বিয়ালে আমাক বাৰু মাতিছিলে নে নাই? সিহঁতকতো আমি ঘৰত গৈ মাতি থৈ আহিছিলো। দিনত যিবিলাক কাম কৰে সেইবিলাককে ৰাতি আলোচনা কৰি সময়বিলাক অতিবাহিত কৰে। আৰু এনেকে থাকোতে থাকোতে তেওঁলোকৰ কি হয়? মিছা বিষয়ত মাত্ৰ কৰে অভিলাষ। বিষয়ৰ প্ৰতি লাখ বিলাসৰ প্ৰতি ধাউতি বাঢ়ি যায়, কিন্তু তেওঁলোকে সিহেতু নেদেখে নৰে আপোন বিনাশ। সেইকাৰণে নিজে নিজৰ ধ্বংস যে মাতি আনিছে তাৰ দ্বাৰা এইটো তেওঁলোকে উপলব্ধি কৰিব নোৱাৰে। গতিকে বিয়া বাৰু কৰোৱা, ল'ৰা ছোৱালী জন্ম দিয়াটো কিন্তু বিষয় নহয়। বিষয় হল লগাতকৈ বেছি বিচাৰি ঈশ্বৰক পাহৰি যোৱাটোহে বিষয়। গতিকে সেইটো আমাৰ কেতিয়াও হব নালাগে। হেন জানি যাৰ ইচ্ছা মুখ্য কহৰ বথা, পৰীক্ষিত তেবে শুনিও কৃষ্ণ কথা। যে যাৰ মুখ্য সাধন কৰিবলৈ মন আছে, হে ৰজা তোমাৰ দৰে ভগৱন্তৰ কথা শ্ৰৱণ কৰিব লাগিব।
দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত ভগৱন্তৰ চৰণত চিত্তু দি ভগৱন্তৰ কথা স্মৰণ কৰিব লাগিব কাৰণ নাৰায়ণৰ স্মৰণেহে পৰম মংগল ভগৱন্তৰ নাম স্মৰণেহে মংগল সাধনত সহায় কৰে আৰু এই কৃষ্ণৰ চিন্তনত বা ঈশ্বৰ চিন্তনৰ মাজতহে মানৱ জীৱনৰ শ্ৰেষ্ঠ সফলতাখিনি লুকাই থাকে এই কথা আমাক জনালে